নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। কিমান চনত হৰপ্পা আৱিষ্কাৰ হৈছিল? অপশ্যন এ 1921 চনত, বি 1922 চনত, চি 1927 চনত, ডি 1930 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1921 চনত। 1921 চনত দয়াৰাম সাহানীয়ে হৰপ্পা আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাত আছে? অপশ্যন এ দয়াৰাম সাহানী, বি জন মাৰ্চেল, চি মাধৱস্বৰূপ বসত, ডি আৰ ডি বেনাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ ডি বেনাৰ্জী। আৰ ডি বেনাৰ্জীয়ে 1922 চনত মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ ৰবি নদী, বি সিন্ধু নদী, চি কৃষ্ণা নদী, ডি সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰবি নদী। হৰপ্পা ৰবি নদী পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, বুদ্ধদেৱৰ ক'ত জন্ম হৈছিল? অপশ্যন কেইটা আছে? সাৰনাথ, বি পাটলিপুত্ৰ, চি লুম্বিনী, ডি বৈশালী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লুম্বিনী। বুদ্ধদেৱে লুম্বিনীত জন্মগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, মহাবীৰে ক'ত জন্মগ্ৰহণ কৰিছিল? অপশ্যন এত আছে সাৰনাথ, বি পাটলিপুত্ৰ, চি লুম্বিনী, ডি বৈশালী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৈশালী। নেক্সট কুৱেশ্যনটো আছে, মহাবীৰে তেওঁৰ উপদেশসমূহ কি ভাষাত দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাকৃত ভাষা। মহাবীৰে তেওঁৰ উপদেশসমূহ প্ৰাকৃত ভাষাত দিছিল। নেক্সট কুৱেশ্যনটো আছে, বুদ্ধদেৱে তেওঁৰ উপদেশসমূহ কি ভাষাত দিছিল? অপশ্যন কেইটা আছে? অপশ্যন এ প্ৰাকৃত ভাষা, বি হিন্দী, চি পালি ভাষা, ডি সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পালি ভাষা। নেক্সট কুৱেশ্যনটো আছে, বুদ্ধদেৱে তেওঁৰ প্ৰথম উপদেশ ক'ত দিছিল? অপশ্যন কেইটা আছে? লুম্বিনী, বি পাটলিপুত্ৰ, চি সাৰনাথ, ডি বোধগয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সাৰনাথ। সাৰনাথত তেওঁ প্ৰথম উপদেশ দিছিল। নেক্সট কুৱেশ্যনটো আছে, কাৰ শাসনকালত মেগাস্থানিছ ভাৰতলৈ আহিছিল? অপশ্যন কেইটা আছে? চন্দ্ৰগুপ্ত মৌৰ্য, বি অশোক, চি বিম্বিসাৰ আৰু ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। মেগাস্থানিছ চন্দ্ৰগুপ্ত মৌৰ্য শাসনকালত ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো আছে, পাটলিপুত্ৰ নগৰৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটা আছে? বিম্বিসাৰ, বি উদয়ন, চি চাণক্য আৰু ডিত আছে চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উদয়ন। পাটলিপুত্ৰ নগৰৰ প্ৰতিষ্ঠাপক উদয়ন। নেক্সট কুৱেশ্যনটো আছে, ইণ্ডিকা কাৰ ৰচনা? অপশ্যন এ বিষ্ণুগুপ্ত, বি চাণক্য, চি মেগাস্থানিছ আৰু ডিত আছে চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেগাস্থানিছ। নেক্সট কুৱেশ্যনটো আছে, অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল? অপশ্যন কেইটাত থকা এই উত্তৰটো শুদ্ধ হ'ব। 261 BC-ত অশোকে কলিংগ আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, অশোকৰ শিলালিপি কোনে প্ৰথমে পঢ়িছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জেমছ প্ৰিন্সেপ। জেমছ প্ৰিন্সেপে অশোকৰ শিলালিপি প্ৰথম পঢ়িছিল। নেক্সট কুৱেশ্যনটো আছে, গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটা আছে? শ্ৰীগুপ্ত, বি চন্দ্ৰগুপ্ত, প্ৰথম চন্দ্ৰগুপ্ত, চি সমুদ্ৰগুপ্ত, ডি ৰামগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীগুপ্ত। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক শ্ৰীগুপ্ত। নেক্সট কুৱেশ্যনটো আছে, গুপ্ত বংশৰ কোন ৰজাই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন কেইটা আছে? চন্দ্ৰগুপ্ত প্ৰথম, শ্ৰীগুপ্ত, সমুদ্ৰগুপ্ত আৰু ৰামগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত প্ৰথম। প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, কোনজন গুপ্ত শাসকক ভাৰতৰ নেপোলিয়ন
বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। নেক্সট কুৱেশ্যনটো আছে নালন্দা বিশ্ববিদ্যালয় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটা আছে চন্দ্ৰগুপ্ত প্ৰথম, বি কুমাৰগুপ্ত, চি সমুদ্ৰগুপ্ত, ডি চন্দ্ৰগুপ্ত দ্বিতীয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুমাৰগুপ্ত। কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? অপশ্যন এ চন্দ্ৰগুপ্ত প্ৰথম, বি কুমাৰগুপ্ত, চি সমুদ্ৰগুপ্ত, ডি চন্দ্ৰগুপ্ত দ্বিতীয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি অপশ্যন ডি চন্দ্ৰগুপ্ত দ্বিতীয়। দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে হৰ্ষবৰ্ধনৰ ৰাজধানীখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কনৌজ। কনৌজ আছিল হৰ্ষবৰ্ধনৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো আছে কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো আছে প্ৰয়াগ প্ৰশস্তি কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰিখেন। হৰিখেনে প্ৰয়াগ প্ৰশস্তি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে ভাৰত আক্ৰমণ কৰা প্ৰথম মুছলিম কোন আছিল? অপশ্যন কেইটা আছে মহম্মদ ঘুৰি, বি মহম্মদ গজনী, চি মহম্মদ বিন কাছিম আৰু ডিত আছে মহম্মদ খিলজী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহম্মদ বিন কাছিম। নেক্সট কুৱেশ্যনটো আছে মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটা আছে চন্দ্ৰগুপ্ত মৌৰ্য, বি সমুদ্ৰগুপ্ত, চি কুমাৰগুপ্ত আৰু ডিত আছে অশোক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটা আছে এ মহম্মদ খিলজী, বি কুতুবুদ্দিন বখতিয়াৰ কাকি, চি কুতুবুদ্দিন আইবাক, ডি মহম্মদ ঘুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ প্ৰথম মুছলমান মহিলা শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰেজিয়া চুলতানা। নেক্সট কুৱেশ্যনটো আছে বাবৰে আক্ৰমণ কৰাৰ সময়ত দিল্লী চুলতান কোন আছিল? অপশ্যন কেইটা আছে ইব্ৰাহিম লোডি, বি চিকন্দৰ লোডি, চি ৰাণা প্ৰতাপ আৰু ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইব্ৰাহিম লোডি। বাবৰে আক্ৰমণ কৰাৰ সময়ত দিল্লী চুলতান আছিলে ইব্ৰাহিম লোডি। নেক্সট কুৱেশ্যনটো আছে পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন কেইটা আছে বাবৰ আৰু ইব্ৰাহিম লোডি, বি আহোম আৰু মোগল, চি আকবৰ আৰু ৰাণা প্ৰতাপৰ মাজত আৰু ডিত আছে মান আৰু ইংৰাজৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত। বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো আছে ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে পানিপথৰ দ্বিতীয় ৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1556 চনত। 1556 চনত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় ৰণ হৈছিল। লাষ্ট কুৱেশ্যনটো আছে মোগলৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন কেইটা আছে শ্বাহজাহান, বি ঔৰংজেব, চি জাহাংগীৰ আৰু ডিত আছে বাহাদুৰ শ্বাহ জাফৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ। তেওঁ আছিল মোগলৰ শেষ সম্ৰাট। বন্ধুসকল আজিলৈ ইমানেই আছিল। ইণ্ডিয়ান হিষ্ট্ৰীৰ বাকীসমূহ প্ৰশ্ন নেক্সট পাৰ্টত আলোচনা কৰা হ'ব। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো
ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।